আজি মই মোৰ ফ্ৰুট বাউলত কি লৈছোঁ, পকা অমিতা 150 গ্ৰাম আৰু মধুৰিআম 100 গ্ৰাম। এতিয়া মই ইয়াতে পোৱা মাইক্ৰ'নিউট্ৰিয়েণ্টছৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াতে মই পকা অমিতাত ভিটামিন চি পাইছোঁ, যি আমাৰ ইমিউনিটিৰ কাৰণে ভাল। তাৰপাছতে ভিটামিন এ, যিটো চকুৰ কাৰণে ভাল। তাৰপিছত ভিটামিন ই, যিটো এণ্টি অক্সিডেণ্ট। তাৰোপৰি অমিতাত আমি পাওঁ কিছু পৰিমাণে পটাছিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম। পটাছিয়াম কি হয়, আমাৰ ব্লাড প্ৰেছাৰ ৰেগুলেট কৰাত সহায় কৰে। মেগনেছিয়ামে আমাৰ মাছল ৰিলেক্সেশ্যনত সহায় কৰে। কেলছিয়ামে আমাৰ ব'ন ষ্ট্ৰেংথত সহায় কৰে। ঠিক একেদৰে মধুৰিআমত আমি কি পাওঁ, ভিটামিন চি, ভিটামিন এ, এইকেইটাৰ কথাটো আপোনালোকে জানেই। তাৰপাছতে ভিটামিন চি টু ইমিউনিটি, ভিটামিন এ হৈছে চকুৰ কাৰণে ভাল। আৰু ইয়াতেও আমি মধুৰিআমতো পাওঁ পটাছিয়াম আৰু মেগনেছিয়াম। এতিয়া আৰু কিছু পৰিমাণে মধুৰিআমত আইৰণ আৰু জিংকো থাকে, আৰু কেলছিয়ামো পাম, কিন্তু অলপ কম পৰিমাণত। ফ্ৰুটছটো নিজৰ ডায়েটত ইনক্লুড কৰিব। সৰু ডাঙৰ, পুৰুষ মহিলা বুলি কোনো কথা নাই। ফ্ৰুটছ নিজৰ ডায়েটত ইনক্লুড কৰাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ এই মাইক্ৰ'নিউট্ৰিয়েণ্টছবিলাক আমি বহু পৰিমাণে ইগন'ৰ কৰি থাকোঁ। সদায় প্ৰ'টিন, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট এইবিলাকতে চাওঁ। ইয়াতে কাৰ্বহাইড্ৰেট বহুত পাব, কাৰ্বহাইড্ৰেট আৰু ফাইবাৰে বেছি ইয়াতে। প্ৰ'টিন আৰু ধৰক ফেটছ বিচাৰিলে নাপায়। কিন্তু সদায় এইখিনি কিয় দৰকাৰ, কাৰণ আমাক মাইক্ৰ'নিউট্ৰিয়েণ্টছ বহুত দৰকাৰ, ভিতৰত বহুত ফাংচনৰ কাৰণে দৰকাৰ। নাৰ্ভাছ ছিষ্টেম ভালকৈ চলা, চকুৰ কাম ভালকৈ কৰা, ইমিউনিটি বুষ্ট কৰা, চববিলাকৰ কাৰণে। নিজৰ ডায়েটত ইনক্লুড কৰিব। আজি